হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ এটা নান খাটাৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই এপোৱা চেনি লৈছোঁ আৰু চেনিখিনি ভালদৰে গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। চেনিখিনি যেতিয়া গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড হৈ গ'ল, তাৰ পাছতে মই এপোৱাতকৈ বেছি ময়দা লৈছোঁ। চেনিখিনি যিহেতু মই এপোৱা লৈছিলোঁ, সেইটো কাৰণে মই ময়দা এপোৱাতকৈ অলপমান বেছি লৈছোঁ। তাৰ পাছতে ময়দাখিনি আৰু চেনিখিনি চালনীৰে ভালদৰে চালি ল'লোঁ। চেনিখিনি যদি ভালদৰে চালি নলওঁ, তেনেহ'লে চেনিখিনি গোটা গোটা হৈ থাকে আৰু খাবলৈ নান খাটাকেইটা ভাল নহয়। তাৰপিছত 2টা ইলাচি খুন্দি দি দিলোঁ। ইয়াৰ পাছতে মই অকণকৈ ৰিফাইন তেলেৰে ভালদৰে এইখিনি মঠি ল'লোঁ। অকণকৈ মঠি লোৱাৰ পাছত ডৌটো প্ৰস্তুত হৈ গ'ল। তাৰপাছতে মই এখন ষ্টীলৰ প্লেটত অলপমান ৰিফাইন তেল সানি ল'লোঁ। তাৰপাছতে সৰুকৈ এনেদৰে নান খাটাকেইটা বনাই ল'লোঁ। মই ডেক'ৰেশ্যনৰ কাৰণে খিচমিচ ইউজ কৰিছোঁ। আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ ইউজ কৰিব পাৰে। এয়া চাওকচোন, মই ডেক'ৰেশ্যনৰ কাৰণে ধুনীয়াকৈ সৰুকৈ খিচমিচে প্ৰস্তুত কৰি ল'লোঁ। আৰু তাৰ পাছতে মই মাইক্ৰ'ৱেভত নান খাটাকেইটা দি দিলোঁ। এয়া চাওকচোন, নান খাটাকেইটা প্ৰস্তুত হৈ গ'ল। নান খাটাকেইটা খাই বহুত ভাল লাগিলে। আপোনালোকেও যিকোনো ফেষ্টিভেল অকেজনত এনেদৰে নান খাটা বনাব পাৰে। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, তেনেহ'লে মোৰ চেনেলৰ ভিডিঅ'বোৰ চাব, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।